ইয়াত যিকেইজনৰ নাম দিয়া আছে সেইকেইজনৰ ইয়াতে বয়স উলিয়াব লাগে। বয়স কিমান নাম দিয়া আছে ৰহন, জন্মৰ তাৰিখ দিয়া আছে ডেট অফ বাৰ্থ 03/02/2001। আজিলৈকে বয়স কিমান হয় সেইখিনি উলিয়াব লাগে। ঠিক আছে, ইয়াতে ফৰ্মুলা এপ্লাই কৰি পেলাই যিকেইজন নাম দিয়া আছে সকলোৰে বয়স আমি ইয়াতে উলিয়াই ল'ম। ঠিক আছে, ইয়াতে আপোনাক ফৰ্মুলা ইউজ কৰা হ'ব। এতিয়া ইয়াতে ইজুকেলটো লিখিব, তাৰপিছত লিখিব ডেটেড, স্পেচ নিদিয়াকৈ ইভ লিখি দিব, তাৰপিছত ব্ৰেকেট দিব, তাৰপিছতে চিলেক্ট কৰিব ডেট অফ বাৰ্থ যিটো আছে চিলেক্ট কৰিব, তাৰপিছত কমা দিব, কমা দিয়াৰ পিছত লিখিব টুডে তলত টুডে বুলি ওলাইছে, ইয়াতে ক্লিক কৰিলেও হ'ব, নহ'লে আপোনাৰ টেপ যিটো আছে কীবৰ্ডত টেপত ক্লিক কৰিলেও হ'ব। তো ইয়াতে মই ক্লিক কৰি দিলোঁ, ক্লিক কৰাৰ পিছত ব্ৰেকেটটো ক্ল'জ কৰি পেলাই কমা দিলোঁ। কমা দিয়াৰ পিছত ইয়াতে ওপৰত কি দিয়া হ'ব, এইটো দিয়া হ'ব, তাৰপিছত ৱাই দিয়া হ'ব, আকৌ এইটো দিয়া হ'ব, তাৰপিছত এইটো ব্ৰেকেট, তাৰপিছত ইয়াতে ইণ্টাৰ প্ৰেছ নকৰিব, কণ্ট্ৰল ইণ্টাৰ প্ৰেছ কৰিব, কণ্ট্ৰল এণ্ড ইণ্টাৰ। ঠিক আছে, এনেকৈ টানি দিব কাৰ কিমান বয়স আজিলৈকে, এতিয়া অট'মেটিক ওলাই আহিব। থেংক ইউ। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে, যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।